প্ৰিয় দৰ্শকসকল, আকৌ আপোনালোকক স্বাগতম জনাই এনে এখন দেশৰ বিষয়ে আলোচনা কৰিম যিখন দেশ বিশ্বৰ ভিতৰত এক অন্যতম ৰপ্তানিকাৰী দেশ। দেশখন নাটোৰ সদস্যও নহয় আৰু দেশখনৰ কোনো চৰকাৰী ধৰ্মও নাই। এইখন দেশত বিশ্বৰ অৰ্ধেক গাহৰি পোৱা যায়। দেশখনৰ জাতীয় প্ৰাণীটোৰ নামেই হ'ল পাণ্ডা। প্ৰিয় দৰ্শকসকল, এই দেশখন 33খন প্ৰশাসনিক ইউনিট, 22খন প্ৰদেশ, 5খন স্বায়ত্তশাসিত অঞ্চল, 4খন পৌৰসভা আৰু 2খন বিশেষ প্ৰশাসনিক অঞ্চলক লৈ গঠিত। এইখন দেশক নকলি দেশ বুলি কোৱা হয়। এই দেশত কুকুৰৰ পৰা এন্দুৰলৈকে সকলো প্ৰাণীয়ে খোৱা হয়। টকাৰ মাধ্যমে গাৰ্লফ্ৰেণ্ডো বনাব পাৰি এইখন দেশত। প্ৰিয় দৰ্শকসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ বিষয়ে। তেতিয়াহ'লে ইমান পলম কিয়? তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শকসকল, চীন দেশত মহিলাৰ তুলনাত পুৰুষৰ জনসংখ্যা 30-40 মিলিয়নৰো বহুত বেছি। যোৱা কেইবাটা দশক ধৰি চীনা চৰকাৰে এক সন্তান নীতিৰ প্ৰচলন কৰাৰ বাবে ইয়াৰ লোকসকল যথেষ্ট ডাঙৰ সমস্যাত পৰিছে। যিহেতু দেশখনত এজন সন্তান জন্ম দিব পাৰে, সেয়েহে বেছিভাগ পিতৃ মাতৃয়ে এটা কন্যা সন্তানৰ পৰিৱৰ্তে ল'ৰা সন্তানৰ জন্ম দিব বিচাৰে। প্ৰিয় দৰ্শকসকল, 2009 চনৰ পৰা এইখন দেশত ফেচবুক বেন কৰি দিয়া হয়। যদিও বেন কৰি দিয়া হয়, তথাপিও 95 মিলিয়ন চীনা নাগৰিকে VPNৰ সহায়ত এই ফেচবুকসমূহৰ মজা লয়। প্ৰিয় দৰ্শকসকল, এই চীন দেশৰ আটাইতকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়াটোৰ নামেই হ'ল বাইডু। প্ৰিয় দৰ্শকসকল, এইখন চীন দেশত ৱাং, লি আৰু জান হ'ল অতি সাধাৰণ উপাধি। এই চীন দেশত মুঠ জনসংখ্যাৰ প্ৰায় 21% লোক এই উপাধি ব্যৱহাৰ কৰে। প্ৰিয় দৰ্শকসকল, প্ৰতি 5 দিনত এটাকৈ নতুন অট্টালিকা নিৰ্মাণ কৰা হয় এইখন দেশত। অট্টালিকাৰ বৃদ্ধিৰ হাৰ চীনত যোৱা কেইটামান দশকৰ পৰা ভয়ানকভাৱে বৃদ্ধি পায়। এটা বছৰত কমপক্ষে 73টাৰো অধিক অট্টালিকা নিৰ্মাণ কৰা হয় বুলি ধাৰণা কৰা হয়। এইখন চীন দেশত ৰেল লাইনবোৰ ইমান বিস্তৃত এলেকাৰ যে তেওঁলোক পৃথিৱীৰ চাৰিওফালে কমপক্ষে দুবাৰকৈও ভ্ৰমণ কৰিব পাৰে। আয়তনৰ ফালৰ পৰা এইখন চীন 4ৰ্থ স্থানত আছে যদিও ইয়াৰ ৰেলপথ যথেষ্ট পৰিমাণে দীঘল। প্ৰিয় দৰ্শকসকল, আপুনি শুনি আচৰিত হ'ব যে এইখন চীন দেশত 35 মিলিয়নতকৈ বেছি মানুহ এতিয়াও চীনৰ বিভিন্ন গুহাত বসবাস কৰে। আৰু বিশ্বৰ প্ৰতি 5জনৰ মাজত এজন চীনা নাগৰিক পোৱা যায়। এইখন চীন দেশৰ অফিচিয়েল নামটোৱেই হ'ল পিপুলছ ৰিপাব্লিক অফ চাইনা। এইখন দেশৰ জনসংখ্যা হ'ল 144 কোটিতকৈ বহুত বেছি।
ইয়াৰ 61% লোক নগৰ অঞ্চলত বসবাস কৰে আৰু 39% লোক এতিয়ালৈকে গাঁৱত বসবাস কৰে। এইখন চীনৰ ৰাজধানীৰ নামেই হ'ল বেইজিং। ৰাছিয়া আৰু কানাডাৰ পিছতে চীন দেশ বিশ্বৰ তৃতীয়তম বৃহত্তম দেশ বোলা হয়। যদিও তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয়, কিন্তু জনসংখ্যাৰ ফালৰ পৰা এইখন চীন নম্বৰ 1ত আছে। আপুনি শুনি আচৰিত হ'ব যে এইখন চীন দেশৰ জনশক্তি, স্থলবাহিনী, বিমান বাহিনী আৰু নৌবাহিনী যথেষ্ট পৰিমাণে শক্তিশালী। প্ৰিয় দৰ্শকসকল, আপুনি জানেনে বাৰু আইচক্ৰীম কোনটো দেশত আৱিষ্কাৰ কৰা হৈছিল? নিশ্চয় গমেই পাইছে, এইখন চীন দেশত 4000 বছৰ আগতেই আইচক্ৰীম আৱিষ্কাৰ কৰা হৈছিল। হয়তো বহুতে ইমান দিনে ভাবি আছিল যে ইটালীত আইচক্ৰীমৰ আৱিষ্কাৰ কৰা হৈছিল। প্ৰিয় দৰ্শকসকল, এইখন চীন দেশৰ জাতীয় খেলখনৰ নামেই হৈছে টেবল টেনিছ। আপুনি জানেনে বিশ্বৰ প্ৰাচীনতম ভাষাখনৰ নামটো কি? নিশ্চয় গমেই পাইছে, এইখন দেশৰ চীনা ভাষাটোক বিশ্বৰ প্ৰাচীনতম ভাষা বুলি কোৱা হয়। বিশ্বৰ ভিতৰত সকলোতকৈ বেছি টমাটো উৎপাদনকাৰী দেশখনৰ নামেই হ'ল এইখন চীন। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকৰ অলপো উপকাৰত আহে তেন্তে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইমানখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।